শুধু খৰচ যাই পেলাই যেতিয়া ধান কিছুমান পাব একুৱা পাহৰি যায় ইয়াত প্ৰেক্টিচ নোহোৱা মানুহ এইবিলাকত উঠিব নোৱাৰিব ন ইয়াতে উঠিবলৈ মন আছিলে বা কিন্তু ভাল নাই আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে মোৰো ভালে মই আজি এটা বেলেগ বস্তু আপোনালোকক দেখুৱাবলৈ গৈ আছো বস্তুটো এনেকুৱা যিটো বস্তু মানে আমাৰ প্ৰতিজন মানুহকে প্ৰয়োজন পৃথিৱীত জীয়াই থাকিব লগা হ'লে যে কেনেকৈ হয় সেই অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই আপোনালোকৰ আগত আজি ভিডিঅ'টো লৈ আহিছোঁ মানে ধানৰ খেতি এতিয়া হৈছে খেতি ছিজন চলি আছে যিহেতু মেচিনৰ খেতি সেয়ে আহক আজি আমাৰ ওচৰৰে মানে ৰোৱনীসকলে ধান ৰুই আছে সেয়ে আপোনালোকক মই দেখুৱাবলৈ এয়া অলৰেডি এইখিনি খেতি হৈ গ'ল ৰোৱা হৈ গ'ল এতিয়া মানে ধুনীয়াকৈ পানী দি থাকিব আৰু বনবিলাক চাফা কৰি থাকিব এতিয়া ওচৰত কেঁচা দিব লাগে বোলে দুচা মাটি মৈ দি আছে আৰু এপাকৰ পিছত হৈ যাব গৰুৱে মৈ দিছে এনে আজিকালি গৰুৱে নিদিয়া হ'ল ন এতিয়া চব ট্ৰেক্টৰে দিয়ে আজিকালি গৰু নাইকিয়াই হ'ল এই বেয়া গৰু হাল কেইবছৰ হ'ল দেখা 5 বছৰ হ'ল ন মানে গৰুৰ মৈ নিদিয়াই হৈ গ'ল গৰুৱে হাল নিদিয়া হ'ল নাইকিয়াই হৈ গ'ল গৰুবিলাক গাঁৱত চুৰ কৰি কৰি চব শেষ কৰি দিলে ক'ৰবাত এহাল দুহাল আছে সেয়া তাকে খেতি কৰিবৰ কাৰণে লৈ ৰাখি থৈছে ইয়াত প্ৰেক্টিচ নোহোৱা মানুহ এইবিলাকত উঠিব নোৱাৰিব ন পৰি যাব ধুমকে এইটো হৈছে বড়ো খেতি মানে এইটো ছিজনে এইটো বতৰটো ফাগুন মাহত বড়ো খেতি বৰ ধুনীয়া সুন্দৰ লাগে এইবিলাক মানে এইটো এটা পৰিৱেশে পথাৰত আহিলে মনটো ভাল লাগে খেতি মানে গোটেই পথাৰ তলতে মানুহ হৈ থাকে এইবাৰ অলপ প্ৰায় কম এনেইতো ইয়াত পথাৰত থাকিলে বৰ ধুনীয়া লাগে কিমান ধুনীয়া পৰিৱেশ সুন্দৰ একদম পথাৰত থাকিলে ঘৰলৈ মন নাযায় যাবলৈ ইমান ধুনীয়া পৰিৱেশ ইয়াতে উঠিবলৈ মন আছিলে বা কিন্তু উঠা অভ্যাস নাই যে কৰিব লাগিব সেইকাৰণে নুঠো আৰু দিয়ক সেইকাৰণে হৈ গ'ল এতিয়া এয়া ৰোৱনীয়ে ৰোৱা লগাব এয়া এই কেইবিঘা মাটি খেতি কৰিছ এয়া এইখিনি 3 বিঘা 1 কঠা মাটি আছে মানে কামলাৰ ওপৰত কৰিলে খেতিত একো লাভ নহয় মানে নিজে কৰিলে অলপ লাভ হয় আৰু তথাপি খেতিটো কৰিবই লাগিব আমাৰ খেতিৰ ওপৰতে চলি থকা মানুহ খেতিৰ ওপৰতে চলিব লাগিব খেতি কৰা বাদ দি দিলে মানে খাবলৈ ভাত নোহোৱা হ'ব নহয় জানো বেয়া খেতিয়কসকলে খেতি কৰা বাদ দিলে খাবলৈ ভাত নোহোৱা হৈ যাব চলিব লাগিব এইবাৰতো বহুত ঠাইতে খেতি নাই আমাৰ এইফালে আমাৰ সিটো হলাত মানে হেৰিয়ে নাই কি কয় খেতি প্ৰায় বহুত কমেই কলাই মাহে কৰি থৈছে এইটো হলাত প্ৰায় অলপ কিছু কৰিছে দেখিছে নহয় সেউজীয়া হৈ আছে এইখিনি অলপ শেহতীয়া হ'ল ন অলপ কিহৰ কাৰণে অলপ শেহতীয়া হ'ল যে কিহৰ কাৰণে সৰিয়হ আছিল অঁ এয়া আমাৰ গাঁৱৰ ওচৰৰ পটুৱাকাটা গাঁও দাদাৰ নামটো কি আছিলে চফিকুল আলী এই মাটি এবাৰ কেইবিঘা খেতি কৰিছ এবিঘা কৰিছোঁ এই এবিঘাহে এনেই কেইবিঘা কৰিবি এইবাৰ মাটি এবিঘাহে কৰিবি এইখিনিতে 3 বিঘা কথা এইখিনি টোটেল 3 বিঘা 1 কঠা মাটি আছে এনে নিজৰ নামত এবিঘা আছে এবিঘা কৰিছ নিজে হাল বাইছ নে গৰুৱে একো হালত খৰচ হোৱা নাই এনে হাল কেঁচা লাগে 5 হাল লাগে এনে ট্ৰেক্টৰে মাৰিলি 3 চাহত হৈ যায় ন এনে গৰুৱে মাৰিলি 5 চাহত লাগে খৰচ কিমান এতিয়া মিচি 5-6 হাজাৰ টকা হৈছে ন খেতি নামত কিহত যায় হালত এতিয়াতো হালখন নিজৰ লৈ যাব এখন হালত 400 টকা 2000 গ'ল আৰু তেলটো 20 লিটাৰ গ'লেই তেল 20 লিটাৰ তেলৰ লিটাৰ কিমান হৈ আছে 90 টকা কেৰাচি তেল ডিজেল ব্যৱহাৰ কৰা বাকী আৰু তেতিয়া আকৌ হেৰি ৰোৱনী লগোৱা আছে সাৰ লগোৱা আছে ইফালে ৰোৱনীয়ে লগাই আছে ৰোৱনী মানে কি বিঘাত কেনেকৈ লৈছে বিঘাত 700কে অঁ ঠিকা লগাই আৰু নহয় জানো 700কে লগায় আৰু কিহত আছে সাৰত আছে কঠীয়া নিজৰ না কঠীয়া নিজৰ আকৌ কাটোতে কিমান লাগে কাটোতে 2015-16 লয় তাৰপৰা মাৰা খৰচা আছে মাৰাটো 400 লাগে মাৰাটো 400 লাগে
ট্ৰেক্টৰত নেংকে 500 লাগে বিঘা। মুঠতে কিমান টকা আহে আৰু কিমান টকা যায় কিবা হিচাপ আছেনে? হিচাপ কৰিলে লাভ কিমান হয়? লাভ নহয়। লাভ নহয় নেকি? লাভ নহয়, হিচাপ কৰি লাভ নহয়। খেতিৰ পৰা মানে ইমান কামানি নাই। মোটামুটি তাৰমানে বস্তুটো খৰচ যাই পেলাই যেতিয়া ধান কিছুমান পাব একুৱা পাহৰি যায়। ঘৰতে ঘৰ বুলি খাই আৰু মানে কি কয় এইটো মানে হেৰি নিজে কিছুমান কাম কৰিলে তাৰমানে ৰেহাই হয়। যদি চব হাজিৰা ওপৰত দিয়া যায়, আজি যদি লগোৱাটো নিজৰ হ'ল হয় তেতিয়া এফালে কটা এবিঘা যদি আপুনি 5,000 দি নিকা, কাটাংকে 2,000, এয়াংকে 700, আপোনাৰ একো লাভ নাই। খেতিত মানে ইমান আজিকালি উপাৰ্জনত মানে হেৰি নাই। তথাপিও খেতিটো লাগেই, মানুহে আমাৰ খাই বৈ চলি থকা খেতি কৰিবই লাগিব। খেতি আমাৰ খেতিয়ে জীৱন, এয়া ধানে জীৱন নহয় জানো? চবকে লাগে, খেতি কৰিবই লাগিব। আমি প্ৰতিজন মানুহকে খেতিৰ প্ৰয়োজন। প্ৰতিজন মানুহে চাউল মানে পৃথিৱী জীয়াই থাকিব লগা হ'লেতো চাউল ব্যৱহাৰ লাগিবই। সেইটো কাৰণেতো লাভ, চব বস্তুতে লাভ চাব নোৱাৰি নহয় জানো? এতিয়া লাভ বুলিব ইমান পায় নহয়, তথাপিও আমাৰ পৰম্পৰাটো ৰাখিব লাগিব নহয় জানো? খেতিয়ক মানুহ পাই যি 10,000 গ'লেও পাহৰি যায়, 7,000 গ'লেও পাহৰি যায়। ধানখিনি পোৱা মানে ভাল লাগি যায়, মনটো চেঁচা পৰি যায়। আহিব এফালে ৰোৱনীয়ে ৰোৱা লগাই আছে, ৰোৱা পুতি আছে। আৰু এতিয়া হেৰি দিয়া হৈ গ'ল ন, মৈ মাহ হৈ গ'ল। এতিয়া ইয়াত লগাবহে বাকী। এনেকৈ কঠীয়া মুঠি পেলাই থৈ দিছে, ৰোৱনীয়ে লগাব অলপ কণ্টেক্ট পিছত। এইকেইটা ডবল লগাব, বৰ ধুনীয়া জুতি লগাই থৈ দিছে, ৰুবৰ কাৰণে ধুনীয়া হৈ আছে। এতিয়া মানে এইটো চাইডে ৰুই কেনে হৈ গ'ল, কঠীয়া লগাই এতিয়া এইটো চাইডে ৰুব। ভাল লাগে এয়া গ্ৰুপৰ লিডাৰ। এয়া ওচৰৰে গাঁও, মানে এতিয়া কেমেৰা আগত আহিবৰ কাৰণে লাজ কৰিছে আৰু দেখা দিবৰ কাৰণে মুখকেইখন। মীনাক্ষী বৌ বোলে। এতিয়া কিমান মান ৰোৱা গ'লে? আধা বিঘা মান ৰোৱা গ'ল না? বেছি গ'ল ন? দিনটোত 2 বিঘা লাগে ন? 2 বিঘা বেছি যায় আৰু ৰুওঁতে। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, অলপ শ্বেয়াৰ কৰি দিব, মৰম দিব। সামৰিছোঁ, টাটা, বাই বাই।